हेलो एवरीवन वेलकम टू नेंगसानु ब्लॉग मोर अन्य ब्लग आपलोक सकलोके स्वागतम जनाइছোঁ আৰু আজি মানে ৰাতিপুৱা শুই উঠি চাহ খাই কৰি মই গ'লোঁ হাঁহ আনিবলৈ তো গম পাইছে এতিয়া মই হাঁহ আনিবলৈ কিয় গ'লোঁ বিকজ আজিৰ ব্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আজিৰ ব্লগটো বিহুৰ ওপৰত হ'বলৈ গৈ আছে সো বলক ব্লগটো ষ্টাৰ্ট কৰোঁ কাটিব মোৰ দিদিয়ে হয় না দিদি কাটিব তাৰপিছত খানা কেনেকৈ বনাব চব আমাৰ মাষ্টাৰ চেফে বনাই দেখুৱাব আপোনালোকক আৰু মই জাষ্ট দেখুৱাই থাকিম আপোনালোকক চ' আজিৰ খানা হ'বলৈ গৈ আছে এইটো দি একদম মজাকৈ চবলক ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আমাৰ গুচাই কৰি হৈ গ'ল তাৰপিছত এতিয়া কাটিবলৈ সেয়া কাটি আছে তো দেখুৱাই আছে আপোনালোকক চাই থাকক ভিডিঅ' এটা আছিলে যে মোৰ হাজনী এতিয়া মই হাঁহা বুলি কাক মাতিম দাদু সেখান ধার নাই নাকি সি খাব চিঞৰি আছে সেইকাৰণে দাদা খাব আকৌ তো খানা ওলাই আছে ৰেডি আৰু এইটো বনাব তাৰপিছত এইটো জ্বলা ভাজিৰ কাৰণে এইটো কোমোৰা দি বনাব হয় নাই বিহু আগতে চুৰ হৈ গ'ল নে এয়া একদম এডভান্স চুৰ আজিহে চুৰ কৰে মানুহে এতিয়া আগতে চুৰ কৰিলে পিঁয়াজ নহৰু দিলা হয় নাই ৰেডি হৈ আছে নে একেলগে খাব আকৌ চেলি আমাৰ খানা হৈ গ'ল খাবলৈ ৰেডি একদম মায়ে দি আছে এই জেঠাই বহি আছে তাৰপিছত মানুহ নাই আৰু কোনো অকল আমাৰ ঘৰৰ মানুহ আৰু জেঠাই আছে আৰু আমি চাৰিজনে আৰু এয়া হাঁহ আৰু কোমোৰা ৰেডি তাৰপিছত এয়া চালাড খানা এয়া এইটো চালাড পাপৰ তাৰপৰা এইটো খৰিচা আৰু জ্বলা ভাজি হয় নাই তাৰপিছত এয়া কোমোৰা আলু হাঁহ সেয়া আৰু আহি গ'ল খাই লওঁ এতিয়া এইটো চব ভেলাঘৰ একচুৱেলি দাদাজনে বহুত ধুনীয়াকৈ বনাইছে আমি ভাত চাত খাই কৰি তিনিজন গ'লোঁ দোকানলৈ বুলি
ভিডিঅ' আছে তো সেইটো খুলিব লাগে একচুৱেলি মই নুখুলিলোঁ হয় মই মানে বেমাৰ আছে সেইটো কাৰণে আমি খুলিবলৈ কিবা আমাৰ পিঠা চিঠা খুন্দি হৈ গ'ল তাৰপিছত চাহ তাহ খালোঁ আৰু চাহ তাহ খাই কৰি পিঠাৰ মানে মঠি থৈ দিছে অলপ দেৰিকৈ বনাব আৰু বাই একচুৱেলি দিনত সময় নহ'লেগৈ খানা খাই থাকোঁতে টাইম গ'ল চ' সেইকাৰণে মানে মেজিটো পতা নহ'লে চ' সেইকাৰণে এতিয়া বৰ্তাই অকণমানকৈ পাতিছে আৰু মানে মেজি বুলি নহয় আৰু জাষ্ট ৰাতিপুৱাতে জুই খুৱাবলৈ আৰু তেনেকৈ চ' বলক দেখুৱাই আছোঁ চ' ফাইনেলি আমাৰ মেজি বনাই হৈ গ'ল এতিয়া নোখোৱা আৰু ৰাতিপুৱাকৈ খুৱাম ৰাতিপুৱা কাইলৈ 4টামানতে উঠিম হয় নাই 4টাতে উঠিম 4টাতে উঠি একদম 4টামান খুৱাই থাকিব নহয় 4টাত উঠি গা চা ধুম হয় নাই গা চা ধুইকেহে খুৱাব লাগে কাইলৈ ৰাতিপুৱা ঠাণ্ডাত কেনেকৈ গা ধুম বাৰু বাট খুৱাব লাগিব ন চ' উঠিব লাগিব ৰাতিপুৱা সোনকালে উঠিম আৰু কাইলৈ দেখুৱাই আছোঁ কি কৰি থাকোঁ ব্লগটো আজিৰ পৰা কাইলৈকে কণ্টিনিউ কৰি দিম আৰু দেন চাই থাকিব আপোনালোকে গুড মৰ্ণিং এভৰিৱান সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা আছিলোঁ আৰু ৰাতিপুৱা মানে 4টাতে উঠিম বুলি কৈছিলোঁ বাট 4টাত উঠিবলৈতো নহ'লে ইমান আন্ধাৰ হৈ থাকে কেনেকৈ উঠিম নহয় জানো তো আমি উঠিলোঁ 5টামান বজাত এতিয়া 6টামান বাজিব হ'ল চাগে এতিয়াহে পোহৰ হৈছে আৰু ভালকৈ আৰু মই অহালৈ মেজি আধা আধি খতমেই হ'লগৈ আৰু আমাৰ মেজি এখেতে জ্বলাইছিলে একচুৱেলি নমস্কাৰ দিছোঁ দি দিয়া নমস্কাৰ ছোৱালী মানুহে জ্বলাব নাপায় বুলি কয় তো সেইকাৰণে ভাইটিটোৱে জ্বলালেহি আমাৰ মেজি আৰু সেয়া আৰু তাৰপিছত এতিয়া তামোল পাণ দি সেৱা কৰিব চাগে মায়ে কাম কৰি আছে বায়ে জাষ্ট আহিছেহে গা ধুই তো এতিয়া দিবহি চাগে আৰু দেখুৱাই আছোঁ আপোনালোকক চাই থাকক এয়া সেৱা কৰিছে একদম বহুত দিবই পৰা নাই দেই মই নিদো দেই মুনুবা জয় হৰি বোলা জয় ৰাম বোলা দে এয়া বৌ ৰাতিপুৱাই গা চা ধুই কৰি আহি মেজিৰ ওচৰত সেৱা লৈছেহি ধুনীয়াকৈ তামোল পাণ দি কৰি ঠিকে আছে এইয়া পিঠা একো বগা পিঠা এইটো ভিজা পিঠা গুড় দিয়া সেইটো নিমখ দিয়া আৰু এটা বনাবলৈ আছে আৰু চাহ আৰু চাহ এয়া আৰু এয়া বুট এয়া মেজি তলৰ প্ৰসাদ হয় খাই লওঁ এতিয়া তাৰপিছত লগ পাই আছোঁ প্ৰসাদ খাই কৰি আকৌ এবাৰ মেগীত ধৰিলোঁ আৰু সকলোলৈকে মাঘ বিহুৰ হিয়াৰ ভৰা শুভেচ্ছা জনালোঁ একচুৱেলি অথনিবাৰ মানে ৰাতিপুৱাৰ পৰা মেজিৰ তলতে বহি আছোঁ আৰু বহা খানা এইটোৱে হৈ আছে চ' এতিয়া বাজিলে 10:30 ইয়াতে ভ্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ আই হোপ আপোনালোকে মোৰ ভিডিঅ'জটো চাই ভাল পালে যদিহে ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব চ' আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টিল দেন বাই বাই